Hello guys, কেনে আছে আশা কৰো সবাই ভালে আছে আৰু আপুনি চাই আছে মামু ভাই আমাৰ আজি এটা নতুন ভিডিঅ আপোনালোকক সবকে স্বাগতম জনাইছো তো গাইস সবে নিজৰ ইউটিউব চেনেলত নিজা ইউনিক ষ্টাইলত নিজৰ ইন্ট্ৰোটো দিবলৈ চেষ্টা কৰে সেই গতিকে মই দি দিলো সো গাইস মই দেৰি নকৰি আজি মোৰ কবিতাটো গাবলৈ আৰম্ভ কৰিছো কবিতাটিৰ নাম হ'ল অকনিয়া নিয়মিতা আমিনা আনি আম অকনিয়া নিয়মিতা আমিনা আনি আম আই উইষ্টৰ কুটিতে ফাটি যাক এটম বাম Manuj da, apuni Seni খাবো নাজানে সাগে আপনি যদি Seni খাবো নাজানে তাহলে আমার ঘরটা হিসাবে আমার গাঁৱৰে তো আপোনাতকে বহুগুণে বাছি ভালকে Seni খাবো জানে মানে সি এজন Seni খাইতা আপুনি যেতিয়া আমাৰ ঘৰত আহি গাহৰিটোৰ পৰা Seni খোৱা প্ৰশিক্ষণটো ল'ব তেতিয়া গাহৰিটো ক'ব ঐ ঐ Seni খাবো নাজান নেকি আচ্ছা ঐ এনেকে খায় এনেকে তুমি এনেকে চেলকি নাখায় ঐ এনেকে Seni নাখায় মুখখন এনেকুৱা যোগা কৰে উই চাকেলা তাৰ লিপষ্টিক যদি লগাব নাজানা তেতিয়াহ'লে মোৰ তাত আহিবি মই মেকআপ আৰ্টিষ্ট নহ'ব পাৰোঁ মনোজ দা কিন্তু মই এনেকুৱা স্পেচিয়েল তোমাক হেৰিত লগাই দিম নহয় আৰু এটা কথা মোৰ লগতো লিপষ্টিক এটা আছে ইয়াতে আছে ইয়াতে গাইজ ল'ৰাবিলাকৰ লগত এটা লিপষ্টিক থাকে ছোৱালীবিলাকে ল'ৰাটো এনেকৈ ঘূৰাই দিব লাগে আৰু ল'ৰাবিলাকৰ তাত থাকেতো এনেকৈ কৰি দিলে কাম নাই কেটে তোর এনে মুখখানে বেশি তোর থকরা ও ভাই তোমালোকেও যে নিজকে নিজে কাম নাই বুলি ভাবিছা তেতিয়াহ'লে তুমি এজন মহান ব্যক্তি বাহ জীৱনত প্ৰথমবাৰ হোৱা কথা কৈছা 1 2 3 তোমাৰ মাৰে হম মই বুৱাৰী নিয়া যদি তুমি তোমাৰে হম মই পত্নী 1 2 3 নেদিবি বেছি চেনি 4 নম্বৰত ইনষ্টাত হাগিয়ে চাপনি 1 2 3 নেদিবি বেছি চেনি 4 নম্বৰত ইনষ্টাত হাগিয়ে চাপনি মোৰ ফেভাৰ অনলি ডেডি আছে গাখীৰ চাহ বনাই ল'ম যদি তুমি মোৰ ঘৰত তোমাকে মোৰ পতি বনাই ল'ম গাখীৰক চাহ কৰা চাহক গাখীৰ কৰা সেইটো তোমাৰ কথা গাখীৰক চাহ কৰা চাহক গাখীৰ কৰা সেইটো তোমাৰ কথা ময়ো নতুন নাৱৰীয়া নতুন নাও পালে মাৰো জৰে জৰে বঠা অ জান ফুৰিবলৈ যাম মই অৰুণাচল নালাগে তোমাৰ 2 নম্বৰী অন্তৰৰ কিবা মৰম ও বেবি নালাগে তুমি যাব অৰুণাচল ও বেবি নালাগে তুমি যাব অৰুণাচল তুমি মিলি বনাও এখন নতুন ফিল্ম য'ত মই অজয় তুমি কাজল সঁচা মোৰ ভাল লাগে তোমাক এবাৰ মোৰ হৈ চোৱা এন্ধাৰ হোৱাৰ লগে লগে দুয়ো মিলি বজাম মাদল ও মাই গড ইমান ধুনীয়া ছোৱালী প্ৰথম চাউনিতে মোৰ হৈ গ'ল প্ৰেম বেবি তুমি আজিকালি বিউটি পাৰ্লাৰ নোযোৱা হ'লা নেকি তোমাৰো বাঢ়িছে মোৰো বাঢ়িছে দাড়ি চেম এই চুটিয়া মোৰ হ'বলগীয়াজনৰ কাৰণে নতুন এটা গান গাই শুনা চুটিয়া বহুত বঢ়িয়া আজি তই দগি নবনালিও হ'ব সদায় দগি বনি বেচেৰা দাঁৰাই চিপাই গতিখান নাম তাইৰ চিমু বৰা কেলা ল'ৰাৰ দৰে নাম ধুনীয়াটো আছে ন কেলা চলি যাব ইমান লেতেৰা মাথাৰ মানুহ না হয় মোৰ মাথাটো গান্দা হয় नमस्कार मैं नाम सीमांत बोरा एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए বুক বদল দিয়া লাউৰা বদল দিয়া চব কোচ বদল দিয়া ये जिंदगी बदल दी मारो मुझे मारो মই ভাবিছিলোঁ ইয়াক চাই মই আজি অলপ হিলাম উপায় নাই চুতীয়া তই আজি ৰেডি হৈ থাকিবি মেলি কেনে উপায় নাই চুতীয়া তই ধাৰটো মাৰা নাই তই দগি বনিব লাগিব গাইছ মই ভাবিছিলোঁ মই মনে বিচৰাজনী পালোঁ আৰু মোৰ মাৰ বোৱাৰীজনীও পালোঁ কেলা শেষত গৈ অসমৰ মন্ত্ৰীলৈ নিকলা বাৰু গাইছ জানা নাটক নকৰোঁ আগবাঢ়ো আমাৰ তেতিয়াৰ পৰা নহ'লে কি বাল কৰি আছিলি তেতিয়াৰ পৰা মই ইয়াতে হিলাই আছোঁ দেখা নাই বাদ দি কৰাৰ কথা অকণে আনে অমিতা আমিনা আনে আম আজিকালি কিছুমান ল'ৰাৰ বোৱাৰী পটুৱাই খুৰী এইটো একদম মিছা কথা কৈছা মিছা মানে কি মোৰ ক্ষেত্ৰত এইটো একদম প্ৰযোজ্যই নহয়
ৰ'ব নব হে আচ্ছা 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 মই যাই ঠিক কৰি দি আছোঁ তুমি টেনশ্যন ল'ব নালাগে মই গৈ ঠিক কৰি আছোঁ আৰু কি দাদা নাই মানে কথা নাই মই গৈ আছোঁ